বলক আজি হৰিণা চাওঁ ঘৰতে হৰিণা ওলাইছে বলক দৌৰি দেখিছে যিহেতু হয় জলদি আহা হৰিণাটো দেখিব চাব দেই এতিয়া এইডোখৰতে আছে আচলতে কি আমাৰ গৰুকেইজনী আছে নে গৰুকেইজনীৰ লগতে মানে সেই ঘাঁহ খাবলৈ আহিছে আচলতে মানে ঘাঁহ খাই আছে একদম গৰুকেইজনীৰ লগতে আৰু ভয় নকৰে অকণো দেখিছে ইমান ধুনীয়াকৈ চৰি আছে চাওক আৰু আচলতে এই হৰিণাকেইটা ন বানপানীত সময়ত চাগে ওলাই অহা সেইটো কাৰণে এইফালে বানপানীত যিহেতু কি হয় পানী হৈ যায় ন ৰিজাৰ্ভৰ ভিতৰৰ পৰা বহুত মানে হৰিণাবোৰ ওলাই আহে বহুত আৰু সিহঁতে মানে এইফালে থাকি গুচি যায় মানে সেইকাৰণে সিহঁতি মানে এইবোৰ হাবি চাবি অকণমান যদি থাকে সিহঁতি মানে ঘাঁহ খাবৰ কাৰণে গুচি আহে আৰু আচলতে কি সেইডোখৰত আমাৰ শিলিখা গছ এজোপা আছে এইজোপা যে ওপৰ গছজোপা দেখিছে তাত শিলিখা লাগিছে আৰু পহুৱে যিমান দূৰ জানো দেই শিলিখা খাই বহুত বেছি ভাল পায় নেকি মানে শিলিখা গছ থাকিলে আপোনাৰ মানে পহু আহে আৰু দেখিছে নহয় মুৰ্গী চৰাইবোৰ ওচৰতে ঘূৰি ফুৰিছে কিন্তু পহুটো একো কৰা নাই মানে কাৰণ কি সিহঁতি মানে এনেকৈ ঘূৰি মানে ঘৰুৱা জীৱ জন্তুৰ লগত থাকি থাকি অকণমান চাগে সিহঁতৰ অভ্যাস হৈ গৈছে মানুহ দেখিলেও ইমান এটা হেৰি নকৰে যদি একেবাৰে ওচৰলৈ যায় তেন্তে পলায় আৰু কিন্তু মানে প্ৰায় আমি এতিয়া বহুত বেছি দূৰত নাই পহুটোতকৈ অলপমান দূৰত আছোঁ কিন্তু আমালৈ দেখিছে মানে ভয় কৰা নাই মানে ইমানটো আঁতৰৰ পৰা সিহঁতি কমফৰ্টেবলকৈ আছে দেখিছে নহয় আৰু যদি অকণমান ওচৰ চাপি যোৱাত সি পলাই যাব দেখিছে নহয় আৰু ইমান ধুনীয়াকৈ খাই আছে ঘাঁহ আৰু এয়া দেখিছে গম পালে মানে আমি বেছি ওচৰলৈ চাপি আহিলোঁ নাই সেইটো কাৰণে গম পালে যে এতিয়া সেইটো কাৰণে পলাব ধৰিছে আৰু বহুত বেছি স্পীডত দৌৰিব পাৰে দেখিছে আৰু মানে জপনাবোৰ যে একে জাপে পাৰ হৈ যায় সিহঁতি মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ যিহেতু দেখালোঁ যে আমাৰ ইয়াত পহু কেনেকৈ ঘৰতে ওলায় মানে ঘাঁহ খাবলৈ আহে আচলতে ঘৰতে ওলাই বুলি নহয় আৰু ঘাঁহ খাবলৈ আহিছিলে আপোনালোকক দেখুৱাৰ চেষ্টা কৰিলোঁ অকণমান ধন্যবাদ